এয়া আমি আহি পালোহি মাজুলী। অফলামুখৰ পাৰ হৈ মাজুলী পালোহি। এতিয়া মাজুলীৰ পকা ৰাস্তালৈকে উঠালৈকে এইখন অকণমান ধূলি অকণ খাওঁ আৰু এয়া পাই গ'লে আমি পকা ৰাস্তা পাই যাওঁ এতিয়া আমি ধেমাজি বাসুদেৱ থানলৈ। এইখন নদী নে বিল নাজানো, পাৰ হৈ চিনি নাপাওঁ। আৰু এনেদৰে গৈ অলপ দূৰ যোৱাৰ পিছত আমি ফুলনি পামগৈ। ফুলনিতে ৰৈ কিবা খাব লাগিব, ভোকো লাগি আহিছে। এনেদৰে আজি হোলীৰ দিনা আমি মাজুলীত এইপাৰৰ পৰা ইপাৰলৈ ITI কলেজ বনাই আছে মাজুলীত, ITI কলেজ। চাওকচোন কি সুন্দৰ, চাৰিওপিনে সেউজীয়া, ৰাস্তা ঘাটো কি ধুনীয়া, কিমান চাফা পৰিৱেশ। এইখন টুনি নৈ হ'ব কিজানি, চাগে টুনি নৈ। এইখন মাজুলী বিখ্যাত নৈ, টুনি নৈ। এইবোৰ কাষে কাষে বিল আছে, বিল নহয়, এখন মুকলি পথাৰ।
আহি আকৌ এখন নদী পালোঁ। এখন বিয়া হৈ আছে। এইটোৱে বাসুদেৱ থানলৈ যোৱা ৰাস্তা। এইপিনে যায় বাসুদেৱ থানলৈ। পামগৈ আৰু এতিয়া বাসুদেৱ থান। হোলী খেলি আছে ল'ৰাবিলাকে। আৰু বাসুদেৱ থানৰ পৰা আহিছে কিজান হোলী খেলি। এইবোৰ বাসুদেৱ থানলৈকে যাব চাইকেল লৈ। ৰাস্তাটো বেয়া। এইডোখৰ ৰাস্তা বৰ বেয়া। বাসুদেৱ থানলৈকে যায়। আজি মানুহ বহুত হ'ব তাত। আজি বাসুদেৱ থানৰ 3 দিনীয়াকৈ পাতিছিলে। আজি দ্বিতীয় দিনা। পাই গ'লোহি এটা শেষৰ দলং। এয়া বাছ দেখিছোঁ।
বাসুদেৱ থানৰ মানুহ বাছ লৈ আহিছে ইয়ালৈ। বাছ ইয়াতে ৰাখি থৈ গৈছে, ইয়াত চাগে খানা খাবহি আহোঁতে। বাছ বাসুদেৱ থানলৈ অহা